হাই ফ্ৰেণ্ডছ, আজি আকৌ নতুন এটি ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। এতিয়া প্ৰায় ৰাতিয়ে হৈ গ'ল। এতিয়া ৰাতি প্ৰায় 10টা বাজিছে। আপোনালোকে দেখিছে আমি গৈ আছোঁ লগৰ ভাইটি এটাক লৈ। এতিয়া বৰ্তমান ৰেস্কিউ কল এটা আহিছিলে মোলৈ। মোৰ ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত গোৱালা সাপ এটা ওলাইছে বুলি খবৰ দিয়ে, আৰু সাপটো বৰ্তমান উদ্ধাৰ কৰিব মই গৈ আছোঁ। এয়া বাইপাছেদি গৈ আছোঁ। বাইপাছৰ পৰা আৰু প্ৰায় 5 কিলোমিটাৰমান সোমাব লাগে। গতিকে বলকচোন কি হয় আপোনালোকে মোৰ সৈতে চাই থাকক। বৰ্তমান এয়া অলপ অলপ বৰষুণ দিয়া আৰম্ভ কৰিছেই। গতিকে বলকচোন মোৰ ভিডিঅ'ৰ সৈতে আপোনালোকে শেষলৈকে চাই থাকক। উৰি যাব, নাহিবি। উৰি যায় না এওঁলোকে কৈ আছে নাহিব। আপোনালোক পিছফালে ঘূৰি আহক, যাওক। হেৰি নকৰিব, এখন মানুহ তৰি থাকিবলৈ দিছে এওঁলোকে। এইডাল চাওক, এইডাল হৈছে গোৱালা সাপ, আৰু ইয়াক ইংলিছত বেণ্ডেড ক্ৰেট বুলি জনা যায়। এটা সুন্দৰ সাপ অসমৰ, দেখিবলৈ অতি ধুনীয়া, অথচ ই অতিশয় বিষাক্ত। গতিকে আহকচোন ইয়াক আমি বৰ্তমান উদ্ধাৰ কৰি লওঁ। এই কুকুৰটো খেদি আমাৰ টচটো বন্ধ কৰে না। আপোনালোকে ইয়াত দেখিছে কিমান এটা সুন্দৰ সাপ, দেখিবলৈ ধুনীয়া। তথাপি আচল কথাটো হ'ল যে ই অতিশয় বিষাক্ত। অসমৰ প্ৰায় বিষাক্ত সাপৰ প্ৰজাতিৰ ভিতৰত ই একেবাৰে ওপৰত থকা সাপ। গতিকে ইয়াৰ পৰা সাধাৰণতে দূৰত থকাই ভাল। তথাপিও ইয়াৰ কামুৰি মৃত্যু হোৱাৰ সংখ্যা প্ৰায় যথেষ্ট কম, নগণ্য, কাৰণ ই ৰাতি ওলায় আৰু সহজে মানুহক আক্ৰমণ নকৰে বা নেকামোৰে। কেতিয়াবা বা গছত পৰিলে বা ই দুখ পালেহে মানুহক কামুৰি দিয়ে, আৰু ই মানুহৰ প্ৰায় ঘৰৰ কাষতে ওলোৱা দেখা যায় ৰাতি হ'লে। গতিকে ৰাতি সময়খিনি মানুহ অলপ সাৱধান হৈ থাকিলে ইয়াৰ পৰা বাচিব পৰা যায়। সেইটোৱে কথা। এইটো এফালেহে আহিছে। ক'ৰবাত কামুৰি ধৰিলেগে।
তাই দেখা নাই অকণ তললৈ উলিয়াই নাচোন কিয় খাই বেক মাৰা অকণমান উলি দিয়া উলিয়াই দি দিয়া তোমাৰ মানুহ এজন যাব নেকি এৰি দিবলৈ আপোনালোকৰ ঘৰৰ মানুহ ক'ত দিবগৈ দাদা এইটো অঁ IQM-ত এডাল মজা মজা হৈছে না তোমাকো এবাৰ দি দিছোঁ ৰ'বা ভিডিঅ'টোৰ সৈতে ভিডিঅ'টো দি দেচোন অঁ দি আছোঁ আহক গতিকে বন্ধুসকল আপোনালোকে দেখিলে আমি কেনেকৈ সাপটো উদ্ধাৰ কৰি লৈ আনিলোঁ এতিয়া আমি ইয়াৰ হেবিটেট ইয়াত আহি উপস্থিত হৈছোঁ ইয়াক আমি বৰ্তমান ইয়াতে ৰিলিজ কৰিম বুলি ভাবিছোঁ এতিয়া বৰ্তমান প্ৰায় 11:30 বাজি গ'ল যিহেতু বহুত নিশা হৈ গ'ল গতিকে আমি ইয়াতে ইয়াক ৰিলিজ কৰিম বুলি ভাবিছোঁ বন্ধুসকল সাপ ধৰাটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ কঠিন কাম কাৰণ ইয়াত আপোনাৰ জীৱনৰ কোনো নিশ্চয়তা নাই আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বা আপুনি চিৰদিনৰ কাৰণে ঘূণীয়া হ'ব পাৰে গতিকে ইয়াক অতি সতৰ্কতাৰে সাৱধানেৰে কৰিব লগা হয় আপোনালোকে গুগলত চাৰ্চ কৰিলে হয়তো দেখা পাব যে কিমান সংখ্যক আজিলৈকে সাপ ধৰা মানুহ ইনজুৰ হৈছে বা মৃত্যু পৰ্যন্ত হৈছে তথাপিও আমি ৰাতি গৈ হ'লেও আপোনালোকৰ ঘৰৰ পৰা সাপবোৰ উদ্ধাৰ কৰি আনো কিয়নো আমি মানুহৰ তথা বন্যপ্ৰাণীৰ মাজত যিটো সংঘাতটো দূৰ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ গতিকে যিমানে ৰাতি নহওক কিয় আপোনালোকৰ সুবিধাৰ বাবে গৈ আমি ৰাতি সাপটো উদ্ধাৰ কৰি লৈ আনো গতিকে ভিডিঅ'টো ইমানেই আজিলৈ ধন্যবাদ